আজি তোমালোকৰ নৱম শ্ৰেণীৰ গণিত বিষয়ৰ বৃত্ত অধ্যায়টোৰ 10.5 অনুশীলনীৰ 5 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। তো 5 নম্বৰ কুৱেশ্যনটোত যিটো চিত্ৰ তোমালোকৰ কিতাপত দিয়া আছে মই আঁকিয়ে লৈছোঁ। এতিয়া কুৱেশ্যনটোত কি কৈছে আমি এবাৰ চাই লওঁ আহা। চিত্ৰত এ বি চি আৰু ডি এটা বৃত্তৰ 4টা বিন্দু। এই বৃত্তটোৰ এ বি চি আৰু ডি বৃত্তৰ 4টা বিন্দু। এ চি আৰু বি ডি আৰু বি ডি পৰস্পৰ ই বিন্দুত কটাকটি কৰিছে যাতে এংগুল বি ই চি সমান 130 ডিগ্ৰী। এংগুল বি ই চি এইটো 130 ডিগ্ৰী হয় আৰু এংগুল ই চি ডি সমান 20 ডিগ্ৰী। এইটো 20 ডিগ্ৰী দিয়া আছে। আমি উলিয়াব লাগে এংগুল বি এ চি। বি এ চি কোণটো উলিয়াব লাগে, অৰ্থাৎ এই কোণটো উলিয়াব দিছে। তেতিয়াহ'লে আহা আমি এংগুল বি এ চি উলিয়াবলৈ হ'লে চোৱা, প্ৰথম আমাক 130 ডিগ্ৰী কোণটো দিয়া আছে। এই কোণটোৰ সৈতে এই কোণটো যদি আমি লওঁ তেতিয়াহ'লে এই দুটা কোণ যোগ দিলে 180 ডিগ্ৰী হ'ব, কাৰণ ইহঁত ৰৈখিক যুগীয়া কোণ। এই কোণটো যেতিয়া আমি পাম, লগতে এই ত্ৰিভুজটোৰ আমাক 20 ডিগ্ৰী এটা কোণ দিয়া আছে, অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ দুটা কোণৰ মান আমি পাই গ'লে এই ডি কোণটোৰ মান পাই যাম। আৰু এই ডি কোণটো হ'ব এ কোণৰ সমান, কাৰণ একে চাপ বি চিৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান। গতিকে আমি 130 ডিগ্ৰী পালোঁ। ইয়াৰ সহায়ত আমি এই কোণটো পাই যাম। এইটো নাম হ'ব এংগুল ডি ই চি। তো এতিয়া আহা আমি লিখিম এংগুল ডি ই চি। এতিয়া এংগুল ডি ই চি প্লাছ এংগুল বি ই চি। ডি ই চি আৰু বি ই চি যোগ দিলে 180 ডিগ্ৰী পাওঁ, ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ, যাৰ বাবে আমি কোণ দুটাৰ যোগফল 180 ডিগ্ৰী পালোঁ। এবাৰ আমাক ডি ই চি কোণৰ মান নাজানো। ডি ই চি থাকিল সমান 180 ডিগ্ৰী মাইনাছ এংগুল বি ই চি আমি সোঁফালে লিখিলোঁ, ইয়াৰ মান জানো 180 ডিগ্ৰী মাইনাছ বি ই চি কোণৰ মান 130 ডিগ্ৰী পাইছোঁ, লিখি দিলোঁ, ইকুৱেল টু পালোঁ 50 ডিগ্ৰী। অৰ্থাৎ আমি ডি ই চি কোণ, এই কোণটো 50 ডিগ্ৰী পাই গ'লোঁ, ডি ই চি। এইবাৰ এই ত্ৰিভুজটোৰ আমি ইতিমধ্যে এইটো এটা ত্ৰিভুজ, অৰ্থাৎ ই ডি চি ত্ৰিভুজৰ দুটা কোণৰ মান পালোঁ। তেতিয়া তৃতীয় কোণ এংগুল ডিৰ মান আমি পাই যাম। আকৌ ত্ৰিভুজ ই ডি চি বুলি ক'লোঁ। ই ডি চিৰ ক্ষেত্ৰত আমি লিখিব পাৰিম এংগুল ই ডি চি প্লাছ এংগুল ডি ই চি প্লাছ এংগুল ই চি ডি। ই চি ডি সমান 180 ডিগ্ৰী। অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী লিখিলোঁ। এবাৰ যাৰ মান দিয়া আছে আমি সেই মানটো বহাই দিম। ই ডি চি নেজানো আমি, ই ডি চি এংগুল ই ডি চি নেজানো থাকিল, প্লাছ ডি ই চি ইতিমধ্যে 50 বুলি পাইছোঁ, 50 লিখি দিলোঁ, প্লাছ এংগুল ই চি ডি 20 ডিগ্ৰী বুলি পাইছোঁ, 20 ডিগ্ৰী লিখিলোঁ, সমান 180 ডিগ্ৰী। এইবাৰ ই ডি চিৰ মান নাজানো, গতিকে ই ডি চিটো সমান চিহ্ন এফালে অকলে থাকিল। ই ডি চি সমান 180 ডিগ্ৰী মাইনাছ 50 20 70, এইফালে গ'লে মাইনাছ হ'ব। এতেকে ই ডি চি কোণটো পাই গ'লোঁ। ই ডি চি কোণটো পালোঁ, তেতিয়াহ'লে কিমান হ'ব? 180ৰ পৰা 70 গ'লে 110 ডিগ্ৰী। ইমপ্লাইজ চিহ্ন দিলোঁ দেই। ই ডি চি 110 ডিগ্ৰী, অৰ্থাৎ এই কোণৰ মানটো হৈছে 110 ডিগ্ৰী। এই কোণটোক আমি এংগুল বি ডি চি বুলিও ক'ব পাৰোঁ। বি ডি চি, এটাকে আমি ক'ব পাৰোঁ এংগুল বি ডি চি। ই ডি চি আৰু বি ডি চি একেটা কোণ। বি ডি চি সমান পালোঁ 110 ডিগ্ৰী। বি ডি চি কোণ, অৰ্থাৎ এই কোণটো 110 ডিগ্ৰী পালোঁ। এতিয়া চোৱা, এই বি চি চাপৰ ওপৰত, একেই চাপৰ ওপৰত এংগুল বি এ চি আৰু এংগুল বি ডি চি বৃত্তস্থ কোণ। আৰু আমি জানো যে একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান। আমি লিখি দিম আকৌ এংগুল বি এ চি ইকুৱেল টু হ'ব এংগুল ডি বি চি। এইটো বি ডি চি আমি লিখি দিম, কিয় লিখিলোঁ? একে চাপ বি চিৰ ওপৰত
BCৰ ওপৰত ইহত বৃত্তস্থ কোণ একেচাপ BCৰ ওপৰত ইহত মানে এই কোণ দুটা বৃত্তস্থ কোণ গতিকে সেইভাবে ইহত সমান এটাকে এংগুল BAC সমান BDC ইতিমধ্যে পালো 110 গতিকে 110 ডিগ্ৰী তো আমাক কৈছিল এংগুল BAC নিৰ্ণয় কৰা BAC কোণ আমাৰ 110 ডিগ্ৰী পালো নিৰ্ণয় এটাকে নিৰ্ণয় এংগুল BAC সমান 110 ডিগ্ৰী তো ছাত্ৰ-ছাত্ৰীসকল এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় তোমালোকে নিশ্চয় বুজি পাইছা আৰু ইয়াৰ পৰৱৰ্তী কোৱেশ্চনছ সমূহৰ বাবে চাই থাকিব মোৰ MH Maths Point আৰু যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই আজিয়ে হয়তো মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছা তেতিয়াহলে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা